নমস্কাৰ স্বাগতম জনাইছো মিনিট মাইণ্ড চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম জুবিন গাৰ্গৰ মুক্তি নোহোৱা ছবিখন অৰ্থাৎ ইউ আৰ নট মাই জুলি নামৰ ছবিখনৰ বিষয়ে। জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল এজন প্ৰতিভা সম্পন্ন অভিনেতা। অভিনয় জগতখনত তেওঁৰ দুৰ্দান্ত অভিনয়ে হৃদয় স্পৰ্শ কৰি গৈছে প্ৰত্যেকজন দৰ্শকৰ। জুবিন গাৰ্গ বুলি ক'লে আমাৰ মনলৈ আহে অজস্ৰ গান, কবিতা, চিনেমাৰ কথা। কিন্তু আমি হয়তো বহুতেই নজনাকৈ থাকি গ'লো যে জুবিন গাৰ্গে অভিনয় কৰা এখন ছবি আছে যিখন আজি পৰ্যন্ত মুক্তি লাভ নকৰিলে। ছবিখনৰ নাম ইউ আৰ নট মাই জুলি। এম মণিৰাম পৰিচালিত এই ছবিখনত জুবিন গাৰ্গে এক সুকীয়া চৰিত্ৰত অভিনয় কৰিছে। জুবিন গাৰ্গে এই ছবিখনত ৰূপায়ণ কৰা চৰিত্ৰটো হৈছে এজন বন কৰা ল'ৰা। প্ৰত্যেক ছবিতে এক সুকীয়া চৰিত্ৰৰে মানুহৰ মন জয় কৰা জুবিন গাৰ্গৰ এই ছবিখনো নাছিল হয়তো ব্যতিক্ৰম। 2009 চনৰ কথা এক সুন্দৰ কাহিনীৰে শ্বুটিং আগবাঢ়িছিল ছবিখনৰ কাম। ইউ আৰ নট মাই জুলি ছবিখনৰ শ্বুটিঙৰ সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ছবিখনৰ শ্বুটিঙৰ কিছু দৃশ্যাংশ, কিন্তু তাৰ পাছতে চৰ্চালৈ নাহিল ছবিখনৰ কথা। দুৰ্ভাগ্যৰ কথা আজি পৰ্যন্ত মুক্তি নাপালে ছবিখনে। এই ছবিখনৰ পৰিচালনা কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ এম মণিৰামে, যিগৰাকীয়ে পৰিচালনা কৰিছিল চিৰসেউজ ছবি মন যায়। অসমবাসীয়ে কেতিয়াও দেখা নোপোৱা এই ছবিখন চোৱাৰ সৌভাগ্য হ'ব নে নাই সেয়া এতিয়াও নিশ্চিত নহয়। ইউ আৰ নট মাই জুলি চাবলৈ আজিও অধীৰ আগ্ৰহেৰে অপেক্ষাৰত সমগ্ৰ অসমবাসী। ইউ আৰ নট মাই জুলিত বহুত ইণ্টাৰেষ্টিং কেৰেক্টাৰটো আছিলে জুবিনৰ। মই হ'লো মালিক আৰু জুবিন হ'ল মোৰ লগোৱা কাম কৰা ল'ৰা। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।